হাই ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ ব্লগাৰ কানি আদিলৈ। আজি মানে বেলেগ এটা ঠাইত ফুৰিবলৈ যাম। দাদা এজনে লগ ধৰিছে, তাৰ লগতে যাম। আৰু তাই বাইক লৈ যাব বোলে। তাই মোক মানে লগ ধৰিছে আৰু মানে তাই বোলে অকলে যাব বেয়া লাগে, সেইটো কাৰণে মোক লগ ধৰিছে। আজি যাই আছোঁ, ভিডিঅ'টো চাই থাকক। এতিয়া আহি পালোঁ, এইখন আমাৰ বাইক। ইয়াতে যাম আমি ফুৰিব আজি, আপোনালোকে চাই থাকক। এইখন দাদাজন আহি পাল, এইজন আৰু এইখন গ্লেমাৰ। এতিয়া আমি দোকানত আছোঁ, মানে ট্ৰেইন আহিছে। আজি অলপ বেছি গৰম দিছে। মানে এইখিনিতে কাষ্টপাৰা ৰেলগেট বুলি কয়। চবে কাষ্টপাৰা ৰেলগেট বুলি ক'লে জানে আৰু মানে সকলোৱে মানে গম পায় যে কাষ্টপাৰা এইখন। ৰেলখন গ'ল, এতিয়া আমি যাওঁ বলক। ৰিণ্টু ৰাভা পেদেউ এই ভেন্দি আমার ঘর যায়। একদম মজা লাগে। মানে এই গৰমত বাইকত উঠি যে হাৱাটো যে মাৰে বহুত ভাল লাগে। বাইকত উঠি এইটোৰ কাৰণে বহুত ভাল লাগে আৰু মানে ভালে লাগে।
ডেঞ্জাৰ পুল আছে মানে সেইদি পাৰ হ'ব পাৰোঁ না নৰোঁ সেই চিন্তা কৰি আছোঁ যাব পাৰিম না নৰিম সেইদি চাওক ইয়া ডেঞ্জাৰ অলপ কেপ চাইড হ'লে চেচ নহয় চাকাটো ডেঞ্জাৰ জাগা দেই বহুত দিনৰ মূৰত আহিলে বহুত দিনৰ মূৰত ঠাইলৈ আহিছোঁ বহুত ভাল লাগিল ঠাইবিলাক চানে একদম সেউজীয়া গছ গছনি বহুত ভাল লাগে এইটো ৰাস্তা মানে বেছিকে যদি পানী পৰে নহয় মানে বাইক গাড়ী চাইকেল মটৰ একো মানে চলাব নোৱাৰিব আৰু এইটো ৰাস্তা ইপিনেতো আৰু বেলেগত ওলাই যোৱা মানে ৰাস্তাই নাই মানে এইবিলাকৰ মানুহবিলাক কেনেকাকে আপ ডাউন কৰে এইটো ৰাস্তাৰে বাৰিষা হ'লে পানী পৰিলে কেনেকাকে আপ ডাউন কৰে মানে ডেঞ্জাৰ ঠাই ৰে এই পাহাৰৰ চাইডত মানে সেইতো কিবা হাতী চাতী থাকে না ৰাতি না মানে এইখিনি ঠাই ডেঞ্জাৰ দেই মানে সন্ধিয়া হ'লে বোলে ইয়াত হাতী চাতীও ওলায় বহুত ডেঞ্জাৰ এইখিনিত ওচৰত মানে দোকানো নাই ইমান দূৰৰ পৰা মানে বস্তু আনিব যাব লগা হয় মানে একদম ঠেলা লৈ কিনে চাওক কেনেকে আলু বস্তা আনি আছে ইমান কষ্ট হ'ব ঘৰত যা থাকি কালি না সব ফ্রেন্ডস বাইকতেই হ'ব খালি চুৰি লাগে ঘৰত বাইকখান মানুহ ওলাবি আৰু বাইকখান লোৱা না মোৰ কাৰণে হ'ব মানে আমাৰ লগত আৰু দাদা এজনে যাব বোলে লগ ধৰি আছে মানে বেলেগত যাব তাক থবৰ কাৰণে যায় ৰাস্তাটো বেয়া না মানে ওচৰত গাড়ীও নাই এইখিনিত গাড়ী পোৱা টান মই খোজকাঢ়ি অকলে যাই আছোঁ ইমান গৰমত এইপিনেতো পথাৰগিলাত অলপ পানী আছে আমাৰ পিনেতো পানীয়ে নাই ইপিনে মানে গাৰো ৰাভা বড়ো কলিতা দাস সব মানে মিক্স আছে চাওক না মানে অলপমান খোজ কাঢ়িলে ভাগৰ লাগিছে মানে ইমান গৰম দিছে খোজ কাঢ়িব নোৱাৰা হৈ গৈছিলোঁ মই একদম অকলে খোজকাঢ়ি আছোঁ বা কি গৰম ইয়াতে অলপ ৰেষ্ট কৰোঁ ইয়ালৈকে আহিব এই গাহৰি নাপালে আজি আশাই নাছিলে ৰ বেলেগ এজন আছিল চাহখিনি অলপ ঠাণ্ডা লাগে না জাগাত যাব লাগিব
আৰু বহুত থাকে আৰু এইবিলাক ঠাই বেছি পাহাৰীয়া ঠাই হয় আৰু এইখিনিও পাহাৰীয়া ঠাই হয় অলপ আগতে পাহাৰ আছে মই অলপ আগত যদি দেখুৱালোঁ আপোনালোকক চাগৰা পাহাৰ বুলি কয় এইখিনি ওচৰতে এইখন পাহাৰখন চাইডত আছে ডেঞ্জাৰ জাগাৰে না পানী পড়লে কিজানি বহুত অসুবিধা হয় বাইক চলাবে নৰে চাৰে চাইডে পাহাৰে কিলো ক্যামেরা ভাল কিলো খারাপ কাম করে দিয়ে ইয়াতে বোলে কিবা কিবাহৰ খোজ আছিল না কি হ'ল কি হয় কি কয় কিবা বোলে পৰি গৈছিলে কিবা না পাহাৰত নাজানো ভালকে কিবা খোজ আছে বোলে পৰি পাহাৰত দেখিলে পাহাৰ পাইতো না পাহাৰৰ ওচৰতে পাহাৰৰ ওচৰত থাকিলে কিন্তু অলপ বেলেগ লাগে না এই আগত ফুটবল ফিল্ড এখন আছে vaya. এইবিলাক কিন্তু অলপ বেলেগ এই আছে গরু ঘুরাইল নাকি ইয়াতে ঘুরাবো নাকি তোর যে কামে নাছিল না কাম নাছিল যে মাছ মারিবাই চাপ চাপ পুলিছিল পাই আছে মানুহ এটা ওই এক লই যাম নারকল কারবা গরুগিলা রাস্তাত মানে কি পায় খালি গরুবিলাক রাস্তাতে থাকে নাগবাড়ি কয়টা মান আছে দে আমি নাগবাড়িৰ পৰা যাই আছো আমি নাগবাৰীৰ পৰা ঘৰলৈ গৈ আছো কালে মুৰিল বেলে হয় কালে মুৰিল বেলে হাই ফ্ৰেণ্ডছ এতিয়া ঘূৰি ঘূৰি আহিবলৈ মই ঘৰ বহুত গৰম ঘৰত আৰু বাহিৰতো থাকিব নোৱাৰি বহুত গৰম যিখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক চেষ্টা কৰিছোঁ আপোনালোকে যাতে কিবা ভুল হৈছে যদি মানে ক্ষমা কৰি দিব আৰু এতিয়া আহি পালোঁ ঘৰ এতিয়া বহুত গৰম এতিয়া বাই আৰু লগ পাম নেক্সট ভিডিঅ'ত